Hi guys, Puja Kitchenলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই বনাব লৈছো স্বাস্থ্যৰ বাবে উপকাৰী ভেদাইলতা পাতৰ পকৰি। ভেদাইলতা পাত আমি মাছৰ জোল বনাইও খাওঁ নহয়নে? ভেদাইলতা বাত বিষৰ বাবে মৌষধি বুলি কয়। বিষত ভুগি থকা সকলে মাজে মাজে ভেদাইলতাৰ পাত খাই থাকিব লাগে। তেন্তে দেৰি নকৰি আহকচোন চাওঁ মই ভেদাইলতা পাতৰ পকৰিটো আজি কেনেকৈ বনালো। ভেদাইলতা পাতৰ পকৰি বনাবলৈ মই কেইটামান ভেদাইলতা পাত লৈছোঁ আৰু এইখিনি মই ভালকৈ ধুই লৈছোঁ। মিহি মিহিকৈ পিছত কুটি ল'ম আৰু লৈছোঁ মচুৰ দাইল। এইখিনি আধা ঘণ্টামান তিয়াই থ'ব লাগিব। আধা ঘণ্টা তিওৱাৰ পিছত এতিয়া মই দালিখিনি পেষ্ট বনাই ল'লোঁ। মচুৰ দালিৰ সলনি আপোনালোকে বেচনো ল'ব পাৰে। আৰু এয়া মই ভেদাইলতাৰ পাতখিনি মিহি মিহিকৈ কাটি ল'লোঁ। আপোনালোকে ভেদাইলতাৰ পাতখিনি পেষ্ট বনাই ল'বও পাৰে, কিন্তু মই এনেদৰে কুটি লৈছোঁ। এতিয়া মই পেষ্ট বনোৱা মচুৰ দাইলখিনি এটা চিচাৰ বৌলত লৈ লৈছোঁ আৰু এতিয়া তাতে দি দিম ভেদাইলতাৰ পাতখিনি, যিখিনি পাত আমি মিহি মিহিকৈ কাটি লৈছিলোঁ। ইয়াৰ পিছত এইখিনি ভালকৈ চামুচেৰে মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ আৰু এচামুচ নিমখ। আপোনালোকে নিমখটো নিজৰ আন্দাজ মতে দিব। আৰু এয়া দি দিছোঁ নহৰু আদা বটা আৰু দুটা কেঁচা জলকীয়া কাটি দিছোঁ আৰু হালধি পাউডাৰ এচামুচ দিছোঁ। পুনৰ এইখিনি ভালকৈ মিক্স কৰি দিছোঁ। খুব ভালকৈ সানি ল'ম। আৰু এই পকৰিখিনি বনোৱাৰ আগতে আমি প্ৰায় 10 মিনিটমান সময় এই মিশ্ৰণটো এনেকৈ ৰাখিম। তাৰপিছত আমি পকৰি বনাবলৈ আৰম্ভ কৰিম। মই গেছৰ ওপৰত কেৰাহীখন পাতি দিছোঁ, তাতে তেলো দি থৈছোঁ। তেল গৰম হোৱাৰ লগে লগে এয়া আমি পকৰিখিনি বনাবলৈ আৰম্ভ কৰি দিছোঁ। এতিয়া আমি ইয়াত 4-5টাকৈ পকৰি বনাই ল'ব পাৰিম। তাতকৈ ইয়াত বেছি নিদিওঁ। প্ৰথমে পকৰিখিনি হাই ফ্লেমতে ভাজি ল'ব লাগে। তাৰপিছত ফ্লেমটো মিডিয়ামত কৰি আমি পকৰিখিনি ভাজি ল'ব। তেতিয়া পকৰিৰ ভিতৰখন ধুনীয়াকৈ সিজি যায় আৰু তেতিয়া মচমচীয়া হয় খাবলৈ। পকৰিখিনি ভজা হৈয়ে গৈছে। এতিয়া মই প্লেট এখনত পকৰিখিনি উলিয়াই ৰাখিম। পুনৰ আমি একেধৰণে বাকী থকা পকৰিখিনি ভাজি ল'ম। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাইছেনে বাৰু? আৰু যদি নাই খোৱা তেন্তে নিশ্চয় এনেদৰে পকৰি বনাই খাব। বহুত বেছি টেষ্টি হয় খাবলৈ। ভিডিঅ'টো কেনে পালে আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।